সপৰিয়ালে চাব পৰা অথচ কিছু নষ্টালজিয়া এই কাহিনী কোনেও নোকোৱা তেজেৰে লুতুৰি পুতুৰি হৈ থকা চুপা চুপি নামৰ আধা কোৱা কাহিনীৰ দবাটো খন্তেক সময়ৰ পিছত 1 নম্বৰ প্লেটফৰ্মত আহি আছে। হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভাল। চ' আজি ভিডিঅ'টো আপোনালোকে থাম্বনেইল চাইটো গম পাইছে কিহৰ ওপৰত হ'ব গৈ আছে। হয়, চুপা চুপি মুভিৰ ৰিভিউ ভিডিঅ' লগতে কালেকশ্যন কেনেকুৱা হ'ল আৰু ছবিখন এতিয়া বৰ্তমানলৈকে ফ্লপ, হিট নে ছুপাৰ হিট, চ' এই গোটেইখিনি কথা আমি আলোচনা কৰিম। চ' আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। দুই ঘণ্টা 41 মিনিটৰ এইখন এখন চিকুৱেল মুভি হয়। ইয়াৰ আগত ইয়াৰ এটা ৱেব ছিৰিজ, মানে এই ঘটনাটোৰ কণ্টিনিউশ্যনে এখন ৱেব ছিৰিজ ৰিলিজ হৈছিল 2 বছৰ আগত। চ' সেইখন ইউটিউবত ৰিলিজ হৈছিল আৰু ইউটিউবত মোটামুটি 3 মিলিয়ন প্লাছ মানুহে এইখন ৱেব ছিৰিজ চাইছিল। ডাইৰেক্টৰ লগতে ৰাইটাৰো প্ৰণৱ ভৰালীৰ এক অভূতপূৰ্ণ প্ৰচেষ্টাৰ ফলত এই ছবিখনে গঢ় লৈ তুলিছে। পুৰণা ৱেব ছিৰিজৰ ঘটনাটো কণ্টিনিউশ্যন কৰি তাৰ লগত বিভিন্ন ধৰণৰ ঘটনা এড কৰি এক পুৰণা গাঁৱলীয়া পৰিৱেশৰ এটা সুন্দৰ ঘটনাক বিভিন্ন ছাৰপ্ৰাইজৰ মাজেৰে ছবিখন সুন্দৰ কৰি তুলিবলৈ সক্ষম হৈছে। মই ছবিখনৰ বিষয়ে গোটেইখিনি কথা নকওঁ। বিভিন্ন চিনেমা হলত যোৱাকালি মই দেখিছিলোঁ কোনোবা এটা চিনেমা হলত ৰাতি 11টা বজাৰ শ্ব' হাউচফুল হৈছে। এই ছবিখন এতিয়াও দৰ্শকে চাম বুলি ৰৈ আছে। বহুতেই এতিয়ালৈ চাবলৈ সময় পোৱা নাই, চোৱা নাই। হয়তো মোৰ বোধে এই ছবিখন নাই বুলি আৰু 15-20 দিন আপোনালোকৰ ওচৰৰ ছবিগৃহত চলি থাকিব। ছবিখনৰ যিটো ষ্টৰি লাইন আপ হওক, ছাৰপ্ৰাইজেছ হওক, ছবিখনত থকা বিজিএম, যিটো বেকগ্ৰাউণ্ড মিউজিক বাজে মাজে মাজে ন, লগতে ছবিখনত তিনিটা ছং আছে, বহুতকেইটা ষ্টাৰকাষ্ট আছে, সকলোকে সুন্দৰকৈ স্ক্ৰিনিং টাইমো ঠিক তেনেদৰে দিছে। অভাৰঅল ছবিখন বহুত সুন্দৰ হৈছে। চ' যোনে চাইছে গমেই পাইছে। চ' এতিয়া আহিছোঁ আমি বাজেট আৰু লগতে কালেকশ্যনৰ ওপৰত। এতিয়া কথাটো হ'ল, অসমীয়া যিমানখন ছবি কেইবছৰমান আগত হৈ গৈছে বা নতুনকৈ ছবিকেইটাত আহিছে, প্ৰব্লেমটো কি হ'ল যে প্ৰযোজক গোষ্ঠীয়ে তাৰ প্ৰপাৰ বাজেটটো কিমান, তাৰ ফাৰ্ষ্ট ডে কালেকশ্যন কিমান, ছেকেণ্ড ডে কালেকশ্যন কিমান, টোটেল কালেকশ্যন কিমান, এই গোটেই বস্তুখিনি মানে কি দাঙি নধৰে বা তাক জানিবলৈ বহুত কষ্ট হয়। মানে একদম 100% শুদ্ধ হয়নে নহয় সেইটো জনাত অলপ প্ৰব্লেম হয়। চ' মই চালোঁ বাৰু বহুতকেইটা ৱেবছাইটত তুলনামূলক বাজেট উলিয়াইছোঁ। চ' এপ্ৰক্স 3-4 কৰোৰ টকা এই ছবিখনৰ বাজেট বুলি ধৰিব পাৰি। চ' প্ৰথম দিনা তেওঁলোকে কালেকশ্যন কৰিছে 22 লাখ টকা। চ' অসমত প্ৰায় 100+ স্ক্ৰিনিং পাইছে। ঠিক তেনেদৰে ছেকেণ্ড দিনা মানে 13 তাৰিখে আছিল শনিবাৰে এই ছবিখনে নেট কালেকশ্যন কৰে 39 লাখ। ঠিক তেনেদৰে তৃতীয় দিনা অৰ্থাৎ 14 তাৰিখ ৰবিবাৰ আছিল, এইটো প্ৰথমটো ৰবিবাৰ। তো প্ৰথমটো ৰবিবাৰে তেওঁলোকে কালেকশ্যন কৰে 69 লাখ, মানে 69 লাখ টকা কালেকশ্যন কৰে। ফাৰ্ষ্ট উইকেণ্ড কালেকশ্যন হয় 1,30 লাখ টকা, যিটো কালেকশ্যন ভাল বুলি ক'ব পাৰি। মুঠতে 6 দিনৰ সৰ্বমুঠ কালেকশ্যন হৈ গৈ 2,28 লাখ টকা। এতিয়া যদি আমি 4 কোটি টকা ইয়াৰ বাজেট বুলি ধৰি লওঁ, 50% প্লাছ ইয়াৰ ৰিকভাৰী হৈছে। আৰু যদি ছবিখন 1 মাহ চলি যায়, তেতিয়াহ'লে মোৰ বোধেৰে এই লাইফ টাইম কালেকশ্যন 5-6 কৰোৰ বা 6 কৰোৰ প্লাছ কৰিব বুলি মোৰ ধাৰণা। এইটো মই আশাবাদী। আকৌ নতুন ছবি আহিব। সুব্ৰত কাকতিয়ে বনাইছিল যে বিদুৰ ভাইৰ এটা বেঞ্চমাৰ্ক আছিল। বিদুৰ ভাইৰ কালেকশ্যন সুন্দৰ আছিল, কিন্তু ঐ পুলিচে তেওঁলোকৰ ডেটটো পিছুৱাইছে। মোৰ বোধেৰে সঠিক কাম কৰিছে। তো 2খন অসমীয়া ছবি এতিয়া একেলগে দিব, চাগে অলপমান নিগেটিভ এফেক্ট পৰিব। ভাল কাম কৰিছে সুব্ৰত কাকতিয়ে। ৰবি শৰ্মাৰ লগত আহিছে ঐ পুলিচ, ককা দুটা নাতিহাতী 2, যতীন বৰা, উৎপল দাস, তপন দাস, বহুতকেইটা অভিনেত্ৰী আছে। চ' তাৰ ট্ৰেইলাৰ আহিছে, সেই ট্ৰেইলাৰৰো ভিডিঅ' বনাম। চ' আজিলৈ এৰিছোঁ, বাই বাই।